বহুতৰ মূৰ ঘূৰাই যাব ডিম্পুতকৈ বয়সত সৰু এজন ইউটিউবাৰৰ অনুৰাগীৰ সংখ্যা শুনিলে। বহুতে তেওঁক পাগল বুলি কয়। সেই ইউটিউবাৰজন বিশ্ববিখ্যাত, যাৰ প্ৰতিটো ভিডিঅ'ত মিলিয়নতকৈ অধিক ভিউজ আহে আৰু মাহেকত ইউটিউবৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰে, যাৰ ভিডিঅ'বোৰ চাই ডিম্পু বৰুৱাইও আচৰিত হয়। ইউটিউব হৈছে বৰ্তমান সময়ত ধন উপাৰ্জন কৰিব পৰা এটা বিশেষ পথ, কিন্তু ইয়াৰ বাবে সময় আৰু কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰয়োজন হয় নতুনত্ব কিছু চিন্তা চৰ্চাৰ। ইউটিউবে এটা ভিডিঅ'ৰ ভাৱত প্ৰদান কৰা মাননি সময়ে সময়ে সলনি হৈ থাকে। অতি সৰল মনৰ ইউটিউবাৰজন কিন্তু ভিডিঅ' বনোৱাৰ কৌশল সকলোতকৈ পৃথক, যাৰ চেনেলটোৰ নাম হৈছে বি বইচ। এইখন অসমৰে ইউটিউবাৰ, যি ভাৰতবৰ্ষৰ লগতে চীন, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা আদিতো অধিক জনপ্ৰিয়। তেওঁ অতি কম সময়ৰ ভিতৰতে মিলিয়ন মিলিয়ন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। মূৰ ঘূৰাই যাব ডিম্পুতকৈ বয়সত সৰু এজন ইউটিউবাৰৰ অনুৰাগীৰ সংখ্যা শুনিলে। বহুতে তেওঁক পাগল বুলি কয়। সেই ইউটিউবাৰজন বিশ্ববিখ্যাত, যাৰ প্ৰতিটো ভিডিঅ'ত মিলিয়নতকৈ অধিক ভিউজ আহে আৰু মাহেকত ইউটিউবৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰে, যাৰ ভিডিঅ'বোৰ চাই ডিম্পু বৰুৱাইও আচৰিত হয়। ইউটিউব হৈছে বৰ্তমান সময়ত ধন উপাৰ্জন কৰিব পৰা এটা বিশেষ পথ, কিন্তু ইয়াৰ বাবে সময় আৰু কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰয়োজন হয় নতুনত্ব কিছু চিন্তা চৰ্চাৰ। ইউটিউবে এটা ভিডিঅ'ৰ ভাৱত প্ৰদান কৰা মাননি সময়ে সময়ে সলনি হৈ থাকে। অতি সৰল মনৰ ইউটিউবাৰজন কিন্তু ভিডিঅ' বনোৱাৰ কৌশল সকলোতকৈ পৃথক, যাৰ চেনেলটোৰ নাম হৈছে বি বইচ। এইখন অসমৰে ইউটিউবাৰ, যি ভাৰতবৰ্ষৰ লগতে চীন, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা আদিতো অধিক জনপ্ৰিয়। তেওঁ অতি কম সময়ৰ ভিতৰতে মিলিয়ন মিলিয়ন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বহুতৰ মূৰ ঘূৰাই যাব ডিম্পুতকৈ বয়সত সৰু এজন ইউটিউবাৰৰ অনুৰাগীৰ সংখ্যা শুনিলে। বহুতে তেওঁক পাগল বুলি কয়। সেই ইউটিউবাৰজন বিশ্ববিখ্যাত, যাৰ প্ৰতিটো ভিডিঅ'ত মিলিয়নতকৈ অধিক ভিউজ আহে আৰু মাহেকত ইউটিউবৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰে, যাৰ ভিডিঅ'বোৰ চাই ডিম্পু বৰুৱাইও আচৰিত হয়। ইউটিউব হৈছে বৰ্তমান সময়ত ধন উপাৰ্জন কৰিব পৰা এটা বিশেষ পথ, কিন্তু ইয়াৰ বাবে সময় আৰু কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰয়োজন হয় নতুনত্ব কিছু চিন্তা চৰ্চাৰ। ইউটিউবে এটা ভিডিঅ'ৰ ভাৱত প্ৰদান কৰা মাননি সময়ে সময়ে সলনি হৈ থাকে। অতি সৰল মনৰ ইউটিউবাৰজন কিন্তু ভিডিঅ' বনোৱাৰ কৌশল সকলোতকৈ পৃথক, যাৰ চেনেলটোৰ নাম হৈছে বি বইচ। এইখন অসমৰে ইউটিউবাৰ, যি ভাৰতবৰ্ষৰ লগতে চীন, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা আদিতো অধিক জনপ্ৰিয়। তেওঁ অতি কম সময়ৰ ভিতৰতে মিলিয়ন মিলিয়ন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।